পৰম প্ৰিয় বন্ধুবৰ, অলপ সময় চিত হৈ পৰি থাকি শয়নে পদ্মনাভী বুলি বাওঁ কাটি হৈ শুলো। তাৰ কিছু সময়ৰ পাছতে মোৰ সন্মুখত এক মূৰ্তিৰ আবিৰ্ভাৱ হ'ল। উগ্ৰ সৌম্য জ্যোতিৰ্ময়। দাড়ি গোফ দেখি ঋষি যেনো লাগিল, ইফালে সাজ পাৰ অলংকাৰ দেখি দেৱতা যেনো লাগিল। চেণ্ডেলযোৰ আকৌ জুলিয়াছ চিজাৰ টাইপৰ। প্ৰণাম। ভেকুলী গেঞ্জিৰ বাহিৰত হাত দুখন যিমান ওলাই আছিল গোটেইখিনি চিলিঙৰ ফালে দাঙি কলো। বুদ্ধজীৱী হোৱা, জাতীয় কিবা এটা কৈ দিয়ে বুলি ভয়তে গুৰুদেৱ, পিতামহশ্ৰী জাতীয় একো সম্বোধন নকৰিলোঁ, কাৰণ মোৰ দীৰ্ঘজীৱী হোৱাৰ অকণো ইচ্ছা নাই। তোৰ ওপৰত মই সন্তুষ্ট হৈছোঁ। মাতটোত টেম্পাৰ আছে, কিন্তু চেহেৰা হিচাপে সিমান গড়গড়ীয়া নহয়। কিয় ছাৰ? ক শ্ৰেণীৰ পৰা ট্ৰেইনিং, ওলাই গ'লো ফচকৈ মুখৰ পৰা ছাৰ শব্দটো। কিয় সেইবোৰ জনাৰ তোৰ দৰকাৰ নাই। তোৰ বাপেৰেও অলপ অচৰপ ভাল কাম কৰিছিল, মাৰেও বেয়া কাম বেছি কৰা নাছিল। মোটামুটি তই এটা বৰ পাবৰ যোগ্য। ক, তোৰ কি কৰাৰ ইচ্ছা আছে? মোৰ ছাৰ, এই পৃথিৱীখনৰ অন্যায়, অনাচাৰ, দুৰ্নীতি এইবোৰ দূৰ কৰাৰ বৰ ইচ্ছা আছে ছাৰ। ঋষি দেৱতাই চাদৰৰ আগেৰে নাকটো চেপি ধৰি দুবাৰ হিট হিট কৰিলে। তাৰ পাছত পানী লগা মাতেৰে ক'লে, ঠিক আছে, মই বৰ দিলোঁ। তই ইচ্ছা কৰিলে অদৃশ্য হৈ যাব পাৰিবি। লগতে তোৰ খুচিমতে আৰু এটা বস্তু, গৰু, মহ, পিষ্টল, ফাউণ্টেইন পেন যি ইচ্ছা অদৃশ্য কৰি ল'ব পাৰিবি। মুহূৰ্ততে দুই যলৈকে ইচ্ছা কৰ যাব পাৰিবি। পৃথিৱীৰ যি ভাষা ক'ব খোজ ক'ব পাৰিবি। এই বৰটোকে কামত লগাই যি পাৰ কৰ, কিন্তু চাবি, এবাৰ ফাল্টু কাম কৰিলেই এটা চান্স যাব, মুঠতে দুটা চান্স পাবি। তই প্ৰতিটো কাম কৰাৰ পাছতে মই সেই আম গছজোপাৰ ফালৰ পৰা কমেণ্ট দি থাকিম। এতিয়া মই যাওঁ, টোপনি যাওঁ যদি অলপ শুই ল। জুলিয়াছ চিজাৰ মাৰ্কা চেণ্ডেলেৰে চটপ চটপ শব্দ কৰি ঋষি দেৱতা কোঠাটোৰ চুকৰ ফালে গ'ল। সেইফালে দুৱাৰো নাই, চোৱাৰো নাই। তথাপি চুকটো পোৱাৰ পিছতে জীৱফেৰা অদৃশ্য হ'ল। কেৱল ব্লাউজৰ চিপি বুটাম মৰাৰ সমান পিটিককৈ এটা শব্দ হ'ল। মোৰ ক'ত টোপনি যায়, কি কৰা যায় ভাবিবলৈ ল'লো। শেষ নিশাত ঠিক কৰিলোঁ, এক ডাঙৰ সুবিধা পাইছোঁ। এই সুবিধা সৰ্বাতোপ্ৰকাৰে প্ৰয়োগ কৰি মই পৃথিৱীখন চাফা কৰাৰ চেষ্টা কৰিম। কি কৰিম ঠিক কৰি পেলালোঁ। পাছদিনা ইলেক্ট্ৰনিক্স ইণ্ডিয়া নামৰ দোকানখনলৈ গ'লোঁ। হাতত হৰ্ণটো লৈ বক্তৃতা দিব পৰা মাইক্ৰফোন ছেট এটা বিচাৰিলোঁ। দোকানীয়ে বস্তুটো উলিয়াই দিলে। এম্প্লিফায়াৰৰ বাকচটো পিঠিত পেটিৰে ভিক্টৰিয়া স্কুলৰ সৰু ল'ৰাৰ কিতাপৰ বেগৰ নিচিনাকৈ বান্ধি ল'ব লাগে, আৰু হৰ্ণটো পানীৰ বটলটোৰ নিচিনাকৈ হাতত ল'ব লাগে। কমফৰ্টেবল। দোকানীয়ে ট্ৰায়েল দিওঁতেই ভালকৈ পিন্ধি ল'লোঁ। পইচা দিলোঁ, পলাই আহিলোঁ। ফুটপাথ পায়েই হাৱা, ময়ো মাইক্ৰফোন ছেটটো। চাৰিআলিৰ দোকানখনৰ ফাৰ্ষ্ট ফ্ল'ৰৰ বেলকনিত উঠি লৈ ৰাস্তাৰ মানুহক সম্বোধি উদাত্ত কণ্ঠে ক'বলৈ ধৰিলোঁ, ৰাইজ, কষ্ট কৰক, হাড় ভঙা পৰিশ্ৰম কৰক, সৎ পথত থাকি দহৰ বাবে, দেশৰ বাবে যি পাৰে কৰক, দুৰ্নীতিক সাত শত্ৰু বুলি বিসৰ্জন দিয়ক। তলত জনসমুদ্ৰ, পিন ড্ৰপ চাইলেন্স। ট্ৰেফিক পুলিচৰ চাংখনত খোদ ইন্সপেক্টৰ জেনেৰেল অৱ পুলিচ। সকলো হতভম্ব। কোনে দিয়ে এই বাণী? তাৰ পৰাই চিধাই চৌকি ডিঙি। ৰাইজ, দেশখন ৰসাতলে যায় এতিয়া। আপোনালোকে কুম্ভকৰ্ণ নিদ্ৰা পৰিহাৰ কৰক। আমাৰ মহান নেতাসকলৰ আদৰ্শেৰে মহিয়ান হৈ পথত থাকি। তাৰ পৰা একে কোবেই ৰাম জন্মভূমি বাবৰি মছজিদ প্ৰাংগণ। ৰাইজ, ধৰ্মৰ কুৎসিত প্ৰাচীৰ ভাঙি পেলাওক। কি হিন্দু, কি মুছলমান, সকলোৱে ভেদাভেদ পাহৰি নিজকে কেৱল মানুহ বুলি ভাবি পৰস্পৰক আঁকোৱালি লওক। তাৰ পাছত পাৰ্লিয়ামেণ্ট ভৱন। দুয়ো সদনৰ যুটীয়া অধিৱেশন চলি আছে। গ'লো সোমাই। দৰ্শকৰ গেলেৰীত থিয় হৈ আৰম্ভ কৰিলোঁ। মিষ্টাৰ স্পীকাৰ্ছ এণ্ড এষ্টিমড মেম্বাৰ্ছ, জনগণৰ প্ৰতিনিধি হিচাপে আজি আপোনালোকে তুচ্ছ ৰাজনৈতিক ভেদাভেদ পাহৰি দলীয় স্বাৰ্থ জলাঞ্জলি দি ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি জনগণৰ কল্যাণৰ হকে। এঘণ্টাৰ পাছত অমৃতসৰৰ স্বৰ্ণ মন্দিৰ। পৰম প্ৰিয় বন্ধুসকল, আমাক ৰাজনীতিয়ে নোখোৱাই, ধৰ্মই নোখোৱাই, সুকীয়া ৰাষ্ট্ৰ এখনে নোখোৱাই, খুৱাই মনুষ্যত্বই। হিংসাই আমাক ৰক্তাক্ত কৰে, প্ৰেমে আমাক সুন্দৰ কৰে। বন্ধুসকল, সকলো ঠাইতে ৰাইজ হতবাক, যেন সকলোৱে দৈব্যবাণীহে শুনিছে।
ৰাতি যেতিয়া ঘৰ সোমাই দৃশ্য হৈ পিঠিৰ পৰা বেগ খোলো তেতিয়া প্ৰায় লেবেজান। তথাপি এক বিৰাট তৃপ্তি। দেশখনৰ মংগলৰ কাৰণে এদিনতে বহুত কৰিলো। বিছনাখনৰ ফালে গৈছো, এনেতে আম গছজোপাৰ ফালৰ পৰা শব্দ আহিল, ফাল্টু ফাল্টু কামত বৰটো বৰবাদ কৰিলি, এটা চান্স গ'ল, থাকিল আৰু এটা। তাৰ পাছত যেন চাৰিওফালে মহাশূন্যৰ নিস্তব্ধতা। ইমানবোৰ বাণী জাৰিলো, চব ফাল্টু, মাত্ৰ এটা চান্স বাকী। কিছুদিন অদৃশ্য হৈ দিহিঙে দিপাঙে ঘূৰি ফুৰিলো, অফাল্টু কাম কৰিব লাগিব, অফাল্টু। ঘূৰি ফুৰোতে কিছুমান দৃশ্য নিৰীক্ষণ কৰিলো অসংখ্য ঠাইত। যিবোৰ ঘটনা হঠাতে কেনেবাকৈ এবাৰ ঘটে সেইবোৰ বাদ দিলো, কিন্তু যিবোৰ ঘটনা নিয়মিতভাৱে ঘটি আছে তাৰ এখন তালিকা কৰিলো। এইবাৰ মন স্থিৰ কৰি ললো। 3 ফুট দীঘল, হাতৰ বুঢ়া আঙুলিটোৰ সমান মোটা পকা বেট এডাল যোগাৰ কৰিলো। দুয়ো হাতেৰে দুই মূৰে ধৰি ভিৰাই চালো, ফ্লেক্সিবল। তেল সানি বেটডাল চিকচিকীয়া কৰি ললো। তাৰপিছত এদিন মই আৰু বেটডাল অদৃশ্য হলো। চুট টাই পিন্ধা মানুহটোৱে এটাচি কেছটো খুলি শকত লেফাফা এটা অফিচাৰজনক দিছে। অফিচাৰজনে লেফাফাটোলৈ সাপকৈ ড্ৰায়াৰত ভৰাইছে। এনেতে হাৰোপ 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 দুয়োটাকে। কোঠাটোৰ পৰা ওলাই দুয়োটা কৰিডৰেদি দৌৰিছে, লগে লগে ময়ো। হাৰোপ হাৰোপ হাৰোপ। সিহঁত দৌৰিছে, একদম বৰ বজাৰৰ পোৱাই দিলো। দুয়োটা বেহুচ। গোটেই চহৰত আলোড়ন। গধূলি ৰয়টাৰলৈ ফোন কৰিলো। এই কাৰণত এই কাম কৰা হৈছে। মোৰ নাম অফাল্টু। ৰাতি আম গছৰ পৰা আৱাজ, চাব্বাছ। বাটৰ কাষৰ ৰেলিং, 3খন স্কুটাৰ, প্ৰাণী 5টা। বন্দনা ভট্টাচাৰ্য বাটেদি আহি আছে। সেইখিনি পাওঁতেই এটাই, ভণ্টি অনুগ্ৰহ কৰি তোমাৰ সৌন্দৰ্য ৰাখি মোক চাটাপ চাটাপ চাটাপ। স্কুটাৰৰ পৰা বাগৰি পৰিল, চাটাপ চাটাপ চাটাপ। সি ফুটপাথেদি দৌৰিছে, চাটাপ চাটাপ। হামখুৰি খাই পৰিছে, চাটাপ চাটাপ। সি তাৰ ঘৰৰ ফালে দৌৰিছে, তেজেৰে তাৰ চোলা ৰাঙলী হৈ গৈছে, চাটাপ চাটাপ। আঁতৰ হৈ সি ঘৰৰ দুৱাৰত ঢুকি আহিছে, মা মা। মাকে বিস্তাৰিত নেত্ৰে দেখিলে দুখন অদৃশ্য হাতে তাৰ চোলাটো খুলি দিছে। তাৰ গাত যেন আৰু বেট লগোৱাৰ ঠাই নাই। গধূলি ৰয়টাৰলৈ ফোন। এই কাৰণত মই অফাল্টু। এইমাত্ৰ সিদ্ধান্ত কৰা হ'ল, হৰিহৰে এই দল এৰি সেই দলত যোগ দিব। বন্দবস্ত 7 লাখ টকা। পৰহিলৈ মিনিষ্ট্ৰীৰ পতন। হৰিহৰে হাঁহি এটা মাৰি ৰুমালেৰে মুখ মচিছে। এনেতে চাটাপ চাটাপ চাটাপ। কি হ'ল বুলি ওচৰ চাপি অহা এটাকেইটাৰে কাণে মূৰে চাটাপ চাটাপ চাটাপ। উজ্জ্বল দিবালোকত উন্মাদৰ নিচিনাকৈ হৰিহৰ দৌৰিছে আৰু 1.5 ছেকেণ্ডত এটাকৈ পকা বেটৰ কোপ। চাটাপ। নহয়, আপুনি 1000 টকা দিবই লাগিব, নহলে আপুনি ইয়াত শান্তিৰে ব্যৱস্থা কৰিব নোৱাৰিব। চাটাপ চাটাপ চাটাপ। এইমাত্ৰ বন্দবস্ত হৈছে। বিশ্বজিৎ বাবুৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো হ'ব। নগদ 30,000ৰ লেনদেন। চাটাপ চাটাপ চাটাপ। টেলিফোনৰ লাইন ঠিক কৰিম বুলি এইকেইটাই সদায় 1 ঘণ্টামান কাম কৰি বাকীখিনি সময় চোখা মলে, আড্ডা মাৰে। চাটাপ চাটাপ চাটাপ। ইতিমধ্যে গধূলি ৰয়টাৰলৈ ফোন গৈ আছে। ৰাতি আম গছৰ পৰা আৱাজ আহে, চাব্বাছ। সমগ্ৰ পৃথিৱীত তোলপাৰ লাগিছে। ভয়ৰ কোবত চবেই তললৈ চাই সুৰকৈ খোজ কাঢ়িবলৈ লৈছে। অফিচ কাছাৰী বহাৰ আধা ঘণ্টাৰ আগতেই সকলোৱে নিজ নিজ চকীত বহিবলৈ হুৰমুৰ লগাইছে। ডাক্তৰ বেমাৰীৰ ওচৰৰ পৰা নুঠা হৈছে। ৰেল বাছৰ চলাচল চাই মানুহে ঘড়ী মিলাইছে। মোৰ তালিকাখন বৰ দীঘল। সৌটোৱে ক্লাছত পঢ়োৱাৰ নামত মুগা বৰণীয়া আও পুৰণি নোট সোপালৈ কি কৰি থাকে তাৰ পৰা আৰম্ভ কৰি বফৰ্ছ, দক্ষিণ আফ্ৰিকা, ইজৰাইললৈকে চকু ৰাখিছো। মাত্ৰ এটা চান্স। এই চান্সতে